নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মই বনাবলৈ লৈছোঁ মুৰ্গী মাংস আৰু ওলকচু। সেইবাবে মই মুৰ্গী মাংস এয়া ধুই ল'লোঁ আৰু এফালে মছলাখিনিও ৰেডি কৰি ল'লোঁ আৰু ওলকচুখিনি কাটি ল'লোঁ। এতিয়া মই কুকাৰ এখনতে ওলকচুখিনি বইল কৰি ল'ম। যিহেতুকে ভাদ মাহ চলি আছে, ওলকচু খালে ভাল, সেইকাৰণে ওলকচু আৰু মুৰ্গী মাংস বনাবলৈ লৈছোঁ। আৰু এফালে মই কচুখিনি সিজাই ল'লোঁ, যিহেতুকে কচুখিনি সিজাই হৈ গ'ল। আৰু এফালে মই এতিয়া কেৰাহী এখনতে এয়া তেল দিছোঁ, তাৰপিছত দিছোঁ পিঁয়াজ আৰু দিছোঁ তেজপাত দুখিলা। আৰু এতিয়া এইখিনি মই ভালদৰে ভাজি ল'ম। আৰু মোৰ চেনেল যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ সকলোবিলাক কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' আপোনালোকে পাই থাকে। আৰু এতিয়া চাওক, এয়া পিঁয়াজখিনি আৰু ভাজি হৈ গৈছে, যিহেতুকে ইয়াতে মই এতিয়া পিছা মছলাখিনি দি দিছোঁ। ইয়াতে আছে আদা, নহৰু, জিৰা, জালুক আৰু শুকান জলকীয়া পিছা, আৰু বেলেগ মছলা মই একো দিয়া নাই। আৰু এয়া চাওক, মোৰ মছলাখিনি যিহেতুকে ভাজা হৈ গ'ল, এতিয়া মই ইয়াতে এয়া মাংসখিনি দি দিছোঁ আৰু মাংসখিনি মই এতিয়া ভালদৰে ভাজি লওঁ। এয়া চাওক, ভালদৰে এয়া মছলাখিনি ভাজ খাই হোৱাৰ পিছতে মই দিলোঁ জোখ অনুসৰি হালধি। আৰু এতিয়া মই ইয়াতে তাৰপিছতে এয়া চাওক, মাংসখিনিত এয়া মই সোৱাদ অনুসৰি নিমখখিনি দি ল'লোঁ। আৰু এতিয়া মাংসখিনি ভালদৰে ভাজি ল'ব লাগিব, যিহেতুকে মাংসৰ পৰা পানী ওলাব, নহয় জানো। আৰু এয়া চাওক, এয়া মই ঢাকি নিদিয়াকৈ পানী ওলাবলৈ ষ্টাৰ্ট হৈ গ'ল, যিহেতুকে নিমখ দিয়াৰ পিছতে পানী ওলাই গৈছে। আৰু এতিয়া এইখিনি মই কম জুইত ঢাকি ভালদৰে ভাজি ল'ব লাগিব। এতিয়া অলপ সময় আকৌ ঢাকি দিম, ঢাকি পেলাই আৰু পানী ওলাবলৈ ইয়াৰ পৰা দিম। আৰু এতিয়া এয়া ঢাকনিখন মাৰি দিলোঁ। আৰু আপোনালোকক এতিয়া মই কচুখিনি বইল কৰি লৈছিলোঁ যে, সেইখিনিও দেখাই আছোঁ। এয়া চাওক, কচুখিনি কি ধুনীয়াকৈ সিজি গ'ল, যিহেতুকে ঘৰৰে কচু। আৰু এয়া চাওক, মাংসখিনিৰ পৰা ভালদৰে এয়া পানী ওলাবলৈ ষ্টাৰ্ট হৈছে। আৰু মাংসখিনিও সেই পানীখিনিতে ভালদৰে সিজি যাব, হ'লেও মাংসখিনি ভালদৰে ভাজি ল'ব লাগিব, যিহেতুকে নহ'লে কেঁচা গোন্ধটো যোৱালৈকে আমি মাংসখিনি ভাজি লওঁ। আৰু আপোনালোকে এনেকৈ ঘৰত বনাই খাব আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিছে। আৰু এয়া চাওক, মাংসখিনিৰ পৰা পানীটো যিহেতুকে শুহ গ'ল, আৰু এতিয়া এয়া চাইডে তেল ওলাবলৈ লৈছে। এতিয়া এইখিনি অকণমান সময় মই ভাজি ল'ব লাগিব। এয়া আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। এয়া চাওক, এয়া কালাৰটো পিছে বহুতেই ধুনীয়া হৈছিলে। আৰু এতিয়া মই ইয়াতে বইল কৰি থোৱা কচুখিনি দি দিম, যিহেতুকে মাংসখিনি ভজা হৈ গৈছে। ইয়াতে এতিয়া মই কচুখিনি দি দিম। এয়া কচুখিনিৰ সৈতে ভালদৰে মই আকৌ মাংসখিনি ভাজি ল'ব লাগিব। এয়া চাওক, ভালদৰে এয়া মাংসখিনি ভাজি লৈছোঁ। আৰু এয়া অলম'ষ্ট মোৰ ভজা হৈ গ'ল এয়া। আৰু এনেকৈ আপোনালোকে ঘৰত বনাই খাব বুলি আশা কৰোঁ।